আৰু ইফালে চাওক কি ধুনীয়াকৈ সজাইছে। হে গাইজ, গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ এতিয়া টাইম হ'ল 6:55 আৰু এতিয়া গৈ আছোঁ কলেজত। কলেজত আছে আজি আজাদী কা মহোৎসৱ। আপোনালোকক কলেজটিও দেখাই দিওঁ মোৰ, তো বলক। ফাইনেলি আমাৰ কলেজ পাই গ'লোঁ। ইফালে চাব পাৰে, এইটোৱে গেট হয়, আগত দেখুৱাই দি আছোঁ চাওক। তো ফ্ৰেণ্ডছ, কলেজত সোমায়ে ইয়াতে ৰাইট ছাইডত অফিচ আৰু অফিচৰ সন্মুখতে এয়া পাৰ্কিং এৰিয়া, ইয়াতে ছাৰসকলে কাৰ পাৰ্ক কৰে। আৰু অফিচৰ উত্তৰ ছাইডত ধুনীয়া এটা লাইব্ৰেৰী দেখাই দিছোঁ চাওক। এইটোৱে আমাৰ কলেজৰ লাইব্ৰেৰী, ধুনীয়া এটা লাইব্ৰেৰী চাওক, ৰাছিদ আহমেদ লাইব্ৰেৰী। আৰু লাইব্ৰেৰীৰ উত্তৰ ছাইডত এইবিলাক ক্লাছৰুম চাওক। তো গাইজ, এইটো মোৰ ফ্ৰেণ্ড হয় আৰু আমি দুটাই কলেজ দেখাই আছোঁ আমাৰ। তো চাওক ইফালে আমাৰ কলেজ। তো গাইজ, এইটো আমাৰ কলেজ আৰু ইফালে নতুনকৈ বিল্ডিং হৈ আছে, চাব পাৰে। আৰু ইফালে চাওক কি ধুনীয়াকৈ সজাইছে, আজাদী কা মহোৎসৱ বুলি। আৰু এইটো আমাৰ কলেজ ফিল্ড হয়, চাব পাৰে আপোনালোকে। আৰু অলপ পিছতে ইয়াতে পতাকা উত্তোলন হ'ব, দেখাই দি আছোঁ ৰ'ব। তো ইফালে পতাকা উত্তোলনৰ কাৰণে ৰেডি, আৰু এই ঠাইখিনি মই ওপৰৰ পৰাই দেখাই দিছোঁ, অলপ চাওক। ওপৰৰ পৰাই চালে আৰু এতিয়া চাওক বৰক্ষেত্ৰীৰ XMLO আহি পালে, শ্ৰীযুত নাৰায়ণ ডেকা। আৰু ইফালে MLA ছাৰ ৰেডি পতাকা উত্তোলনৰ বাবে, আৰু আপুনিও ৰেডি হওক নাকি, ইয়াৰ পিছত লগ পাইছোঁ দিয়ক। তো পতাকা উত্তোলন হৈ গ'ল দোস্ত, এতিয়া ঘৰত যাব লাগে। তো বলক। তো গাইছ, এইখিনি আজিৰ সৰু এটা ভিডিঅ'। যদি চাই ভাল লাগে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।